হেল্ল' এভৰিৱান লাইফত নাম ফেম টকা ডিগ্ৰী আপুনি যিয়ে পজিশ্যনত নাথাকক কিয় আপোনাৰ যিমানেই টকা নাহক কিয় তাক লৈ কেতিয়াও অহংকাৰ নকৰিব কাৰণ কিয় ই কেতিয়াও স্থায়ী বা পাৰ্মানেণ্ট নহয় আজি আছে আপোনাৰ কালি নাই কাৰণ কিয় মানুহৰ লাইফটো কিমান দিনীয়া আপুনি যদি ষ্টেটিকলি চাই এজন মানুহে জীয়াই 75 ইয়াৰ্ছ আজি যদি আপোনাৰ 30 ইয়াৰ্ছ হৈছে আৰু আপোনাৰ লগত কিমান দিন আছে বা 40 ইয়াৰ্ছত আছে আপুনি কিমান দিন আছে হওক যদি আপোনাৰ কিবা ডাঙৰ বেমাৰ হৈ যায় আপোনাৰ যিমানেই টকা নাথাকক কিয় আপোনাৰ যদি বহুত কেঞ্চাৰৰ 4 ষ্টেজ যাই পাইছে আপোনাৰ টকা বা নামেই বচাব পাৰিব নেকি নোৱাৰে আপুনি এটা পিৰিয়ডে জীয়াব বা হঠাৎ জিতি হৈ যাব পাৰে আপোনাৰ ক্ষেত্ৰত সেইকাৰণে নাম ফেম বা টকা অহা বা টকাক লৈ কেতিয়াও অহংকাৰ নকৰিব এইটো কেতিয়াও পাৰ্মানেণ্ট নহয় আৰু যদি আপোনাৰ আজি বহুত বেয়াও চলি আছে লাইফত যদি বহুত বেয়া হৈ আছে তাক লৈও আপুনি বেছি দুখ কৰি থকাৰ প্ৰয়োজন নাই কাৰণ যদি আপুনি কষ্ট কৰে মেহনত কৰে আৰু যদি আপুনি হাৰ্ড ৱৰ্ক কৰে স্মাৰ্ট ৱৰ্ক কৰে আপুনি নিজৰ কামখিনি 100% দি কৰে আপুনি নিজৰ লাইফ নিজে চেঞ্জ কৰিব পাৰিব ডেফিনেটলি পাৰিব আপুনি যদি ভালকৈ কৰে আৰু নিজৰ ভাগ্য চেঞ্জ কৰি এটা ভাল লাইফলৈকে লৈ আনিব পাৰিব সেইকাৰণে অহংকাৰ কৰি কোনো পৰিস্থিতিত বা কোনো সময়তে লাভ নাই আমি সকলোৱে ভালে থাকিব লাগে সমাজৰ কাৰণে ভাল কাম কৰিব লাগে ভাল কৰিব লাগে সকলোৰে যাতে ভাল হয় সেইটাৰ ওপৰতে গুৰুত্ব দিব লাগে আপুনি যিকেইদিন আছে যাতে ভালকৈ জীয়াই থাকিব পাৰে ভাল কৰিব পাৰে আপুনি যিমানে টকা নাথাকক কিয় যিমানে যি নাথাকক কিয় আপুনি কিন্তু এদিন মৃত্যু হ'বই ডেফিনেটলি তাক কোনেও বচাব নোৱাৰে এইটো হ'ল আমাৰ সমাজৰ নিয়ম এদিন মৰিবই আৰু তাৰ আগত যদি আপুনি হয়তো যদি বহুত ভাল কাম কৰি যায় তেতিয়াহ'লে আপুনি কি আপুনি ধন সম্পত্তি লৈ নাযায় তেতিয়াহ'লে আপুনি এটা সুখত মৰিব পাৰিব যে কি মই যি কি নহ'লে মই এইখিনি ভাল কৰিছোঁ কিবা এটা ভাল কৰিছোঁ আপুনি শেষ নিশ্বাসত আপুনি ক'ব পাৰিব যে জীৱন ধন্য এটা ভাল জীৱন জীয়ালোঁ বুলি ক'ব পাৰিব আপুনি যদি বহুত 2 নম্বৰী কৰি বা দুৰ্নীতি কৰি বিভিন্ন ধৰণৰ টকা লুটিছে বা টকা কি কৰিছে টকা বনাইছে এভেইলেবল চব কুজ আছে কিন্তু আপোনাৰ যদি অন্তৰ শান্তি নাই সুখ নাই শেষৰ সময়ত যে জীৱনটোতো মই ইমান মৰাৰ আগমুহূৰ্তত যদিও আপোনাৰ ফিলিং হয় যে কিন্তু জীৱনটোত কি কৰিলোঁ দুৰ্নীতি কৰিলোঁ কিবা কিবি কৰি বহুত পইচা মোৰ আজি অজস্ৰ পইচা কিন্তু আপোনাৰ মাজত সুখ বা শান্তি থাকিব নে 110% আপুনি সুখী হৈ মৰিব নোৱাৰিব আৰু আপুনি মৰাৰ আগমুহূৰ্তত এইটো নাথাকিব যে কি জীৱন ধন্য বুলি ক'ব নোৱাৰিব যিমানেই টকা নাথাকক যিমানেই নাম নাথাকক আপুনি কিন্তু নিজক কেতিয়াও আপুনি দুনিয়াখনক ঠগাব পাৰিব কিন্তু আপুনি নিজক কেতিয়াও মিছা কথা ক'ব নোৱাৰে বা ঠগাব নোৱাৰে আপুনি যদি কোৱাৰ আগতো নিজক ইভলিউশ্যনছ কৰি চায় তেতিয়াহ'লে আপুনি গম পাব কি কৰিলোঁ আপুনি বেলেগক যিমানেই বা যিমানেই আপুনি পলিচ বিহেভিয়াৰ নেদেখাওক কিন্তু নিজক আপুনি দেখুৱাব নোৱাৰে সেইকাৰণে আপুনি যদি ভাল কাম কৰি যায় বা ভাল এটা কৰি যায় জীৱন ধন্য যিকেইদিন জীয়ালোঁ ভগৱান থেংক ইউ ভগৱান ধুনীয়া এটা মোক জীৱন দিছা উপহাৰ দিছা কাৰণে মই গ্ৰেটফুল হ'ব পাৰিম সেয়ে আমি সদায় ভাল কাম কৰাৰ ওপৰতেই গুৰুত্ব দিব লাগে আৰু ভাল কাম যদি কৰি যাওঁ আপুনি মৰাৰ আগমুহূৰ্ত বা মৰাৰ সময়লৈকে আপুনি সুখী হৈ থাকিব পাৰিব সকলোৱে আমি ভালে থকা বা সকলো যদি অলপ হ'লেও ভাল কৰিব পাৰোঁ তাৰ ওপৰতে আমি গুৰুত্ব দিব লাগে আৰু সকলোৱে ভালে থাকক তাৰে কামনা কৰিলোঁ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে মোৰ এই পেজটো লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰো কৰিব আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ